আশা কৰিছো সকলোৰে খবৰ ভালে আছে চাগে মোৰো ভালে দিয়ক আৰু আজি বহুত দিনৰ মূৰত ভিডিঅ' কৰিছো যেহেতু অলপমান ব্যস্ততাৰ মাজেৰে আছিলো আৰু যেহেতু আমাৰ ইয়াত অলপমান খেতি দেৰিকে কৰে আৰু দেৰিকে শেষ হৈছে সেইকাৰণে ভিডিঅ' দিব পৰা নাছিলো অলপমান ঘৰুৱা ব্যস্ততাটো আছিল আৰু আমাৰ কুইনে এফালে আৰু আমাৰ কুইনে কেইদিনমান আগতে জ্বৰ হৈ আছিল আৰু এতিয়া অলপ ভাল পাইছে আৰু সেইকাৰণে ভিডিঅ' দিব পৰা নাছিল অলপমান ব্যস্ত হৈ আছিলো আৰু আজি সেই ব্যস্ততাৰ মাজেৰে অলপমান ওলাই যাওঁ বহুত দিনো হ'ল ওলাই নোযোৱা আৰু কাম এটাতে ওলাই যাওঁ আৰু আশা কৰিছো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাব বুলি যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক কৰিব কমেন্ট কৰিব আৰু মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিব আমি যাবলৈ ওলালোহি আৰু আজি বতৰটো খুবেই ধুনীয়া কৰি দিছে না বৰষুণ দিছে না ৰ'দ দিছে বিৰাটেই ভাল কৰি দিছে বতৰটো আজি আমি আহি পালোহি আৰু জেগাটো খুবেই ধুনীয়া পৰিৱেশ জেগাটো আহি বিৰাট ভাল লাগিছে ইউটিউবাৰ হাই কৰি দে হাই কৰি দে আকৌ হাই কৰি দে আমাৰ কাম শেষ হ'ল এতিয়া আমি ওলালোহি আৰু এতিয়া আমি যাওঁ পেহীহঁতৰ ঘৰত যেহেতু মই পেহীহঁতৰ ঘৰত কুইনক থৈ আহিছিলোঁ সেইকাৰণে আমি তালৈ যাওঁ আৰু আজি বতৰটো আকৌ গৰম কৰি দিলে ৰ'দ ওলাই কিনে বিৰাটে গৰম কৰি দিছে ৰাতিপুৱা ৰ'দ ওলোৱা নাছিলে ঠাণ্ডা বতৰ কৰি দিছিলে কিন্তু এনেকুৱাকে ৰ'দ ওলাই দিলে ইমান গৰম থাকিবই পৰা নাই আৰু আমি আহি পালোহি পেহীহঁতৰ ঘৰ আৰু মই আগৰ ভিডিঅ'টো আপোনালোকক পেহীহঁতৰ ঘৰখন দেখুৱাইছিলোঁ আমি আহি পালোহি এতিয়া আৰু ৰ'দ তামাম টানকে ওলাইছে গৰমত একদম থাকিব পৰা নাই আৰু আমাৰ কুইনে খেলি আছে মায়ুঙৰ লগত আমি আহি পালোহি এতিয়া আমি পেহীহঁতৰ ঘৰৰ পৰা ওলালোহি আৰু পেহীয়ে আমাক হাঁহ মাংস খুৱাইছিলে পেহীয়ে নাছিলে বৌ আছিলে বৌয়ে আমাক হাঁহ মাংস খুৱাইছিলে আৰু বিৰাটে ভাল লাগিছিলে খাই আৰু আমি খাইব এতিয়া ওলালোহি আৰু যাওঁ বহুত গৰম থাকিবই নোৱাৰো এফালে হাই কৈ দে আকৌ হাই কৈ দে ইয়াতে তিনিআলি এখনৰ দোকান এখনত সোমাই লৈছোঁ আৰু আমাৰ কুইনে নুশুলে উঠি গ'ল আৰু মোৰ দুটামান বস্তু ল'বলগীয়া আছে মই লৈ লওঁ আৰু কুইনে তাইৰ ক'ল্ড ড্ৰিংকছটো নাখালে যেহেতু তাইৰ পেটটো ভৰি আছে সেইকাৰণে মোক খাবলৈ দিলে এতিয়া ক'ল্ড ড্ৰিংকছ খাই আছোঁ যিহেতু এইটো ঘৰত লৈ যাবলৈ বেয়া ঢাকনি নাই বটল হোৱা হ'লে ঢাকনি মাৰি লৈ গ'লোহেঁতেন আমি আহি পালোহি আৰু আহি পায়ে মই চিধা গা ধুই ল'লোঁ আৰু যিটো গৰম হৈছে ৰাতিপুৱা ৰ'দ ওলোৱা নাছিলে আৰু যিটো ৰ'দ ওলালে ইমান টান গৰমত একদম থাকিব পৰা নাছিলোঁ আৰু আমাৰো কাম হ'ল আৰু আমি আহি ঘৰ পাই মই এতিয়া অলপমান ফ্ৰেছ হৈ ল'লোঁ আৰু এতিয়া অলপমান ভাল লাগিছে গা পা ধুই আহিলোঁ সেইকাৰণে অলপমান ভাল লাগিছে আৰু এইফালে আমাৰ
বাপেক জীয়েকে লাগি আছে চকলেট খোৱাত আৰু ফ্ৰেছ হৈ ল'লোঁ আৰু চাই থাকিব আপোনালোকে সেই আজি নেক্সট ডে আৰু কালি ভিডিঅ'টো কণ্টিনিউ কৰিব নোৱাৰিলোঁ যিহেতু মই আহি কিনে অলপমান ভাগৰ লাগিলে আৰু অলপ দেৰি শুই উঠি অলপমান ঘৰৰ কামত লাগিলোঁ সেইকাৰণে ভিডিঅ'টো কণ্টিনিউ কৰিব নোৱাৰিলোঁ আৰু আজি হ'ল নেক্সট ডে আৰু এতিয়া ওলাইছোঁ স্কুল যাবলৈ যিহেতু আজি স্বাধীনতা দিৱস আৰু সকলোকে মোৰ ফালৰ পৰা স্বাধীনতা দিৱসৰ বহুত বহুত শুভেচ্ছা জনালোঁ আৰু এতিয়া যাওঁ স্কুললৈ মোৰ দেৰিয়ে হৈছে আৰু স্কুলৰ অলপমান দৃশ্য আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম যে স্কুলৰ পতাকা উত্তোলন কৰা মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আৰু চাই থাকিব আপোনালোকে ভিডিঅ'টো যাওঁ মই এতিয়া স্কুলত আপোনালোকে স্কুলত লগ পাম আৰু মোৰ স্কুল আহি পাওঁতে দেৰি হৈ থাকিলে আৰু পতাকা উত্তোলন কৰিলে তথাপিও মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ আৰু মই আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰি দিছোঁ যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক এটা কৰি দিব শ্বেয়াৰ কৰি দিব মোৰ ভিডিঅ'টো যিমান পাৰে আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব তেনেহ'লে আকৌ লগ পাম নেক্সট এটি ভিডিঅ'ত